এটা ভিডিঅ' সৈতে মই গিন ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈ আছোঁ এতিয়া চেন্নাই ব্ৰিজ চাবলৈ লগৰ কেইজনৰ লগত। আমি ইয়াৰ লগৰ দুজন আগত গৈ আছে। আমি এইখন বাইকতে তিনিজন উঠি গৈ আছোঁ। আগত আৰু এজন লগৰ আছে, তাহাঁতৰ লগত লগ খাই কেনে চেন্নাই ব্ৰিজ চাবলৈ যাম। বলক আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব, কিনো দেখুৱাওঁ। আমি এতিয়া 3খন বাইক আৰু 6জন মানুহ। এয়া আমি এজন কলকাতা বগা চাৰ্ট পিন্ধা এজন মই ক'লা চাৰ্ট পিন্ধা এজনৰ চেন্নাই হয় আৰু এজন অন্ধ্ৰপ্ৰদেশৰ আছে। সেই হাত এৰি চলাই আছে, অলপ ফূৰ্তি কৰি যোৱা আছে। চাওঁ চেন্নাই মেৰিনা বীচখন চাবলৈ গৈ আছোঁ আমি বৰ্তমান এতিয়া, আৰু ৰাস্তাৰ কাষে কাষে আপোনালোকক দেখুৱাই গৈ থাকিম কি পাওঁ তাকে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব। মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা, জীয়াই তুলিলা মোক, জীয়াই তুলিলা মোক, জীয়াই লগৰখিনিয়ে কৈছে আৰু বেছি দূৰ নাই সাগৰ কাষৰ পাবলৈ, কিন্তু আমি য'লৈ যাম আমি তালৈ অলপ দূৰ আছে, কিন্তু বৰ্তমান আমি সাগৰ কাষে কাষে যাব লাগিব। আৰু এই পাইছোঁগৈ আৰু এয়া দেখিছে, এয়া সাগৰ কাষে কাষে আমি গৈ আছোঁ পাৰে আৰু ঠাইডোখৰ দেখিবলৈ বহুতেই ধুনীয়া লাগিছে। ৰখিবলৈ মন গৈছিল, কিন্তু আমাৰ প্ৰায় সময় হৈছিল, সেই গতিকে আমি নৰখিলোঁ। আৰু আমি ছেকেণ্ড টাইমত গৈছিলোঁ, মানে পিছবেলা আৰু ইভিনিং টাইমত গৈছিলোঁ আৰু ঘূৰি আহিব লাগিব, সেই গতিকে আমি ইয়াত নৰখিলোঁ। ফাকেৰে স্মৃতিৰে খিলা পাত পৰে নে মনতে তোমাৰ, হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা। উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে, দেখি মন ময়ূৰীয়ে পাখি মেলি যায়। এটি চাউনিতে ৰাতি হ'ল চঞ্চল, বন্ধ কোঠালি যেন এটি দাবানল, উমি উমি জ্বলিছে পুৰণি ইতিহাস। উভতাই আনিলা, জীয়াই তুলিলা মোক, জীয়াই তুলিলা মোক, জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ।
পাই গ'লোহি, কিন্তু সোমাবলৈ নিদিয়ে বোলে এইখন প্ৰথম গেটখন, কাৰণ বন্ধ আছে। আৰু আমি এয়া দ্বিতীয় গেটখন, কাৰণ আজি আমি দেওবাৰে গৈছিলোঁ, দেওবাৰে বন্ধ থাকে বোলে, কিবা এটা কাৰণত বন্ধ দিছে নাজানো। চাওঁ কিমানখিনি আপোনালোকক দেখুৱাব পাৰোঁ। এয়া আপোনালোকে বাওঁহাতে দেখিছে, এয়া ব্ৰিজখন দেখি আছে, আলি কাষত লাগি আছে, কিন্তু প্ৰৱেশে কৰিব দিয়া নাই। আলি কাষেদি গৈ আছোঁ, ক'ৰবাত যদি সুৰুঙা পাওঁ সোমাব পাৰিম নেকি। আৰু দেখিবলৈ ধুনীয়া লাগিছে ঠাইবিলাক, মন গৈছে যাবলৈ, কিন্তু কি হয় চাওঁ। দিয়ে নে নিদিয়ে সোমাবলৈ আপোনালোককো দেখুৱাই আছোঁ, দিলে ভালে হ'ব, আপোনালোকক চাব পাৰিম। চাওঁতে সন্ধিয়াই হ'ল, আৰু আমি এতিয়া ৰখিব লাগিব ব্ৰিজখন। এইটো হৈছে লাইট হাউচ, লাইট হাউচ বুলি কয় এইটো। ইয়াতে ৰখি ভিতৰলৈকে সোমাব দিলে, কিন্তু একেবাৰে সাগৰ পাৰলৈ যাবলৈ নিদিলে আমাক। আমি ফুটপাতেদি খোজকাঢ়ি গৈ আছোঁ, তাকে আপোনালোকক অলপ দেখুৱালোঁ। ক'বলৈ হ'ব যে আহিছিলোঁ চাবলৈ, কিন্তু যিমানটো আশা কৰিছিলোঁ সিমানটো চাবলৈ নাপালোঁ। আৰু এয়া দেখিছে বিজুলী মাৰি আছে, বৰষুণ দিব চাগে, আৰু আন্ধাৰে হ'ল। মোৰ ভিডিঅ'টো সামৰিম আৰু বেছি দেৰি হ'লে নকৰোঁ, কাৰণ ৰাতি হৈ গৈছে, বৰষুণ দিছে। টুপ টুপকৈ বৰষুণ পৰিছে, টুপুটো এইবোৰ মানুহ দেখিছে। ঠাইডোখৰ সঁচাই বহুত ভাল লগা ঠাই, কিন্তু দিনে পোহৰে আহিব পালে ভাল হ'ল হয়, যদিহে খোলা থাকিলে। কিন্তু বন্ধ দিছে যদি আমাক সোমাব দিলে।